তো এতিয়া মই অভয়াপুৰীলৈ যাম আৰু দুৰ্গা পূজা চাম পানী দুৰ্গা পূজা 2020 This is 2020 and Durga Puja is this rainy বৰষুণ Come on, let's go with me This is 2020 পূজা চাব যাওঁ অভয়াপুৰীত পাই গ'লো চেনিখোৱাৰ পুলখন এইখন হ'ল নতুনকৈ বনাইছে চেনিখোৱাৰ ব্ৰিজ আৰু এইফালেদি অভয়াপুৰীত গ'লে বহুত সোনকালে গৈ পায় আৰু শালমাৰ দি গ'লে অলপ ঘূৰা হয় গতিকে মই এইপিনেদি আহিলোঁ ঐ যা অভয়াপুৰী हमारा भैया किधर है आ रहा है भैया हमारा भैया आ रहा है यहाँ पे ये जो है मतलब कांच का वो यहाँ पे थोड़ा क्या बोलता है वो पंछी है कुछ अलग टाइप का एक दिन दिखाने लाऊंगा एक स्पीड ब्रेकर और एक मिल गया मेरे को स्पीड ब्रेकर और ये हम लोगों को फिर से मिल गया है एक और स्पीड ब्रेकर ये रहा ब्रेक मारो यार और एक स्पीड ब्रेकर मिल गया मेरे को ये और एक मिल गया मेरा जो टीम है ना वो मतलब मेरे से नाराज़ हो गया क्योंकि मैं ये और एक मिल गया क्योंकि मैं बंगाईगांव में गया था उन लोगों को छोड़ के और बिना बताए पूजा देखने गया था तो वो लोग नाराज़ हो गया इसीलिए उन लोगों की नाराज़गी दूर करने में ऐसे भीग के आना पड़ा मेरे को अभयापुरी में दुर्गा पूजा देखने लड़की है और ये हमें फिर से एक स्पीड ब्रेकर मिल गया मैं तो बस बक जा रहा हूँ फिर से स्पीड ब्रेकर मिल गया था मैंने बोला नहीं कि मैं दूसरी बात कर रहा था ना कहाँ पे हो कहाँ पे हो तो बाहर निकल हम लोग आ रहे हैं हाँ ये रहा प्रभाकर का घर और अभी तक नहीं निकला ना जाइसे jangan kali pani pure orang beli sebengah sama tata oh babre kia le ya este kia তো সেইফালেৰে নাযাওঁ আমি যাম এইফালেৰে আৰু এইফালেৰে গ'লে আমি চিধাই অভয়াপুৰী মণ্ডপৰ ওচৰত সন্মুখত গৈ পাম আৰু और এইটো হ'ল আমাৰ এতিয়া নাই জানিবা লেট শ্ৰী চন্দন সৰকাৰৰ হাউচ দেখো এতে থং এইখনেই হ'ল অভয়াপুৰীৰ দুৰ্গা পূজা ইমান ডাঙৰ ফিল্ডখন প্ৰত্যেক বছৰে ইয়াতে ইমান ধুনীয়া এখন মানে মেলা হয় আৰু এইবাৰ চাওক কোভিডৰ কাৰণে কেনেকুৱা পৰিস্থিতি আহি গ'ল মানে কি ক'ম আৰু
রাত ভর তোড়জোড় কত উৎসবে মাখা টই টই হইচই সব ঠিক করে রাখা করে বিষাদে আড়ি নিতে তো ৰাইজ যোৱাকালি আছিল অষ্টমী আৰু আপোনালোকে দেখিলে মই যোৱাকালি গৈছিলোঁ অভয়াপুৰীত পূজা চাব তো আজি আকৌ ওলালোঁ আজি গৈ আছোঁ এতিয়া বঙাইগাঁৱত আৰু বঙাইগাঁৱত কেইটিমান দৃশ্য দেখাবলৈ চাই থাকক মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ তো এয়া আহি পালোহি আমি ভাগিৰিভিটা আৰু ইয়াতে এখন পূজা হৈ আছে আৰু আমি যাম আগৰখনত তো চাই থাকক মোৰ লগত ভাগিৰিভিটাৰ পূজা আগত হৈ গ'লে আৰু মই আছোঁ এতিয়া বঙাইগাঁৱৰ ভাগিৰিভিটাত কিয় আহিছোঁ আপোনালোকে জানে চাগে দুৰ্গা পূজা চাবলৈ আহিছোঁ তো বলক আপোনালোকক লৈ যাওঁ ভাগিৰিভিটাৰ দুৰ্গা মণ্ডপ চাবলৈ বঙাইগাঁৱৰ ভাগিৰিভিটাৰ মণ্ডপ ৱাও কি ধুনীয়া লাগিছে বহুত ধুনীয়াকৈ সজাইছে আৰু এয়া মই গৈ আছোঁ ভিতৰত দেৱী মাৰ চৰণত ভক্তি কাঢ়িবলৈ এয়া সোমালোঁ চেণ্ডেলযোৰ খুলি লৈ হ'ব বলো বলো দুর্গা এলো বলো বলো দুর্গা এলো বলো বলো দুর্গা এলো দুর্গা এলো দুর্গা এলো বলো বলো দুর্গা এলো দুর্গা দুৰ্গা মাই কি জয় এইবাৰ প্ৰসাদ খাব লাগে আমি প্ৰসাদ মাতিছে মোক প্ৰসাদ খাবলৈ ডাকাইছে মোক প্ৰসাদ খাবা দে হ'ব দে পালোঁ পালোঁ তো খাই লওঁ আৰু আপোনালোকেও আহক খাই যদি তো ৰাইজ আমি আকৌ এখন বেলেগ মণ্ডপলৈ গৈ আছোঁ আৰু মা দুৰ্গাৰ আশীষ ল'বলৈ তো আপোনালোকেও মোৰ লগত ভিডিঅ'টো চাই আশীষ লওক আৰু সব ঠিক করে রাখা করে বিষাদে আড়ি নিতে আড্ডায় ভরপুর প্রধানের রঙ প্রাণে ছড়ালো আহি পালোঁ আকৌ এটা মন্দিৰত এতিয়া এইটো জেগাটোৰ নামটো নাজানো কিন্তু এতিয়া যাব লাগিব আৰু মাৰ আশীৰ্বাদ ল'ম যাতে মোৰ সকলো বেয়া গুণ বেয়া মানে খং ৰাগ এইবিলাক গুচি যায় আৰু মা যাতে সকলো ভস্ম কৰি দিয়ে আৰু জয় মা দুৰ্গা পিছত উঠিব নোৱাৰো আকৌ এখন নতুন মণ্ডপলৈ আহিলোঁ এইটো হ'ল মহাবিস্থানৰ লগতে থকা ৰেলৱে কলনী কয় নেকি নাজানো এইটো তো এইখন মণ্ডপ অলপ বেলেগ ভাল লাগিছে কিবা কিবি লিখি দিছে তাতে তো বলক তেন্তে আশীষটো লৈ লওঁ আজিলৈ ইমানে তো যদি ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপুনি যদি নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব